নমস্কাৰ বন্ধু বান্ধৱীসকল, SB ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। দুদিনমান আগতে মই এটা মোবাইল লৈছোঁ আৰু সেই মোবাইলটো আপোনালোকক দেখুৱাই নাই। আনবক্সিং হিচাপত নহয় বাৰু, আনবক্সিং নহ'লে বেলেগ কথা আছিল, কিন্তু ধৰ মই এইটো লোৱা প্ৰায় 5 দিনমান হ'লেই। চ' আনবক্সিং নহয়, জাষ্ট আপোনালোকক দেখুৱাওঁ মোবাইলটো কেনেকুৱা, কি কথা বাৰ্তা। সেই মোবাইলটোতে শ্বুট হৈ আছে এই ভিডিঅ'খিনি। তো আপোনালোকে কেনেকুৱা পাইছে ক'ব, ভাল হ'লেও ক'ব, বেয়া হ'লেও ক'ব। তো গাইজ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ এয়া কাচু বান্ধি বহি লৈছোঁ মই। এইটোৱে মোবাইলটো Vivo X80। তো গাইজ এতিয়া ঈশ্বৰক চিন্তি আহক মোবাইলটো চাওক। তো এয়া খুলিছোঁ, এইটোৱে হ'ল মোবাইলটো। ইয়াতে আপুনি Vivo বুলি এটা চিম্বল পাব আৰু গাইজ এইটোৱে মোবাইলটো। ৰ'ব মই খুলি আছোঁ, খুলি দিছোঁ। এইখন হ'ল ব্লাকেনি কৰি দিছোঁ, আগতে খোলা আছিলে মানে। তো হ'লেও আকৌ আপোনালোকক মানে পেকেটিং কৰি থৈ দিছোঁ যাতে আপোনালোকক দেখাবৰ কাৰণে ভাল হয়। তো এইটোৱে মোবাইলটো, একদম কাৰ্ভ ডিছপ্লে হয়। এইখিনিলৈকে ডিছপ্লেখন আছে, অন কৰি দেখাইছোঁ আপোনালোকক। তো কাৰ্ভ ডিছপ্লে। এইটো হ'ল কেমেৰাটো বোলে ছনীৰ হয় আৰু আপোনালোকে জেইছৰ মাল চাব পাৰে। ইয়াতে এটা Vivo বুলি আছে। তো ফিনিচিংটো বঢ়িয়া লাগিছে আৰু স্মুথ মোবাইলটো, একদম লাগিব পৰা, মানে ইমান ওজনো নহয়, ধুনীয়া আৰু। তাৰপিছত গাইজ কি আছে আহকচোন চাওক। এইটো খুলি দিলোঁ। ইয়াতে খুলি দিয়াৰ লগতে দুটা বাক্সা পায়। প্ৰথম বাক্সাটো আমি খুলিলোঁ। প্ৰথম বাক্সাটোত গাইজ এটা আমি কভাৰ পাম, এটা বেক কভাৰ। ইয়াতেও আপোনালোকৰ Vivo বুলি লিখা আছে। চ' আৰু কি আছে চাওঁ ৰ'বচোন। এইটো কি বস্তু মই চোৱাই নাছিলোঁ দেই, খোলাই নাই। তো এইটো খুলি চাওঁ ৰ'বচোন কি আছে ইয়াত। ইয়াত আছে হেডফোনৰ সেইকেইটা যে হেডফোনত যে এই ওপৰৰ বস্তুকেইটা যে খুলি বেলেগ চেঞ্জ কৰি ল'ব পাৰি কাণ অনুপাতে। কিছুমানৰ কাণ সৰু থাকেতো, তো সেইকাৰণে সৰু হেডফোনৰ হেৰিটো আৰু ডাঙৰবিলাকৰ ডাঙৰ। তো এইকেইটাই আমি এনেকৈ থৈ দিওঁ। একদম পানী লগা জ্বৰত গাইছ, কি ক'ব, মাতটো কেনেকুৱা হৈছে। আৰু কি আছে আমি চাম। আৰু ইয়াত আপোনালোকৰ এইয়া Vivoৰ সকলোখিনি বস্তু পোৱা যায় ইয়াত। Vivoৰ মানে কি নথিপত্ৰখিনি ইয়াত, এইখিনি চাৱাৰ আমাৰ কোনো দৰকাৰ নাই। এইখিনি আমি থৈ দিওঁ চাইড কৰি। আৰু এইটো চিম লোৱাৰ যিটো নেকি পিনটো, এইটো পিনটো বঢ়িয়াকৈ দিয়া গৈছে ইয়াত। তাৰপিছত এইটো বাক্সা হৈ গ'ল। এতিয়া নেক্সট আমি এইটো বাক্সা চাম। এইটো বাক্সাত কি আছে চাওঁ ৰ'বচোন। এইটো খুলিলোঁ, খুলি এইডাল হ'ল কেবল। আৰু গাইজ এই মোবাইলটোৰ মেইন বস্তু কি জানানে, চাৰ্জাৰডাল আৰু এই কেমেৰাটো। গাইজ কি ক'ম, এই চাৰ্জাৰডাল আপোনাৰ 40 মিনিটত ফুল চাৰ্জ কৰে একদম। মই তাৰমানে বহুতবাৰ মানে কি কৰোঁ, ক'ৰবাত যাব ওলা টাইমত 40 মিনিটমান চাৰ্জ দিওঁ, বা আধা ঘণ্টাত মানে বহুতখিনি চাৰ্জ হয়। মানে ইমান কম টাইমত, কম ডিউৰেশ্যন টাইমত ফাষ্ট চাৰ্জাৰ, মানে এইটো এটা খুব ফাষ্ট চাৰ্জাৰ। আৰু হেডফোন এডাল পাইছোঁ ইয়াত। এইডাল হেডফোন লেতেৰা হৈছে গাইজ, আকৌ বান্ধি থৈ দিছোঁ, সূতা দি হ'লেও বান্ধি থৈছোঁ ইয়াত আপোনালোকক দেখুৱাবৰ কাৰণে। তো গাইজ হেডফোনডালো ধুনীয়া, চাউণ্ড ধুনীয়া। আৰু এইটোৰ যদি আপোনালোকক কেমেৰা দেখাওঁ চাওকচোন গাইজ। এইটো ৰাতিৰ কেমেৰা। আপোনাৰ ভিডিঅ'ত গৈছোঁ, ভিডিঅ'ত যাই এই লৰাই দেখাইছোঁ আপোনালোকক। লাইটটো অফ কৰি লওঁ, অন কৰি লওঁ। তো গাইজ এনেকুৱা ষ্টেবিলিটি বহুত ভাল। ইয়াত আমি লৰাই চাইছোঁ, ষ্টেবিলিটি ভাল। এতিয়া নেক্সট ক্লিপকেইটা আপুনি এইটো মোবাইলতে পাব। তো বন্ধুসকল চাই থাকক আপোনালোকে, দিয়ক। কেনেকুৱা পাইছোঁ, কপিছে নেকি মোবাইলটো? মই খোজকাঢ়ি গৈ আছোঁ। এইটো আমাৰ পুৰণীয়া নামঘৰ। বম পানী লগা জ্বৰ, একদম পানী লগা জ্বৰত তাৰমানে নাকটো 24 ঘণ্টাই বন্ধ হৈ আছে। একদম ভাত চাত খোৱাটো একো জাতি জুতি পোৱা নাই। এয়া আহিলোঁ আমি পথাৰলৈকে। পথাৰ মানে কি, শ্বিলঙলৈকে। মই যে কৈছিলোঁ এটা ভিডিঅ'ত শ্বিলং বুলি। যদি ভিডিঅ'টো চোৱা নাই আপোনালোকে ডেছক্ৰিপশ্যনত থাকিব, চাই ল'ব। তো আহিলোঁ শ্বিলঙলৈকে। এইয়া আমাৰ খেতি চাওকচোন, কোৱালিটি কেনেকুৱা। এইটো হ'ল জুমিং, অলপ ফাটে নেকি। তো কেনেকুৱা আপোনালোকে ক'বচোন বন্ধু বান্ধৱীসকল। এইটো ৰাস্তাটো এই জুম কৰি দিছোঁ, ফাটি যায় অকণমান নহয়। তো কেনেকুৱা। তো গাইজ আমি বৃহস্পতিবাৰে নলবাৰীলৈকে যাম বুলি ভাবি আছোঁ ৰাস চাবৰ কাৰণে, কিন্তু যাম বুলি ভাবিহে আছোঁ। এটা হ'ল পানী লগা জ্বৰ অলপ হৈ আছে। চ' এইখিনিও ভাল পাব লাগিব, এইখিনি ভাল পালে নিশ্চয় যাম পৰহি আমি। তো গাইজ আপোনালোকে গমেই পালে এই মোবাইলটোৰ কি কথা পতা আপোনালোকক দেখুৱালোঁ। এতিয়া সেই মোবাইলটোতে ভিডিঅ'খিনি হৈ আছে।
তো গাইজ এই মোবাইলটোৰ আপোনালোকৰ ইণ্টাৰনেট কথাখিনি কোৱাই নাই, এতিয়া আকৌ আহকচোন ইয়াৰ ইণ্টাৰনেট কথাখিনি। এই মোবাইলটো হৈছে ৰেম 8GB আৰু ৰম হৈছে আপোনাৰ 128GB। লগতে কেমেৰাটো হৈছে 50 মেগাপিক্সেলৰ। এইটো কেমেৰা যে 50 মেগাপিক্সেলৰ লগত কথা নহয় একচুৱেলি, মানে লেন্সখনৰ লগতহে কথা, বা মই বৰ বিশেষো নাজানো বাৰু, আৰু যিখিনি জানো সেইখিনিয়ে কৈছোঁ। আৰু ইয়াৰ হয়তো আৰু বহুত কথাখিনি ক'ব থাকি গৈছে, তো এইখিনি মই ভালদৰে এক্সপ্ল'ৰ কৰিব পৰা নাই, হয়তো আৰু 2 দিনমান লাগিব। কৈ থাকিম মই, ভিডিঅ' বনাই কৈ থাকিম তেনেকৈ। তো গাইছ এইটোৱে মোবাইলটো, আৰু আজিলৈ বাই বাই। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব দেই, আৰু কমেণ্ট কৰিব, কমেণ্টত